এতিয়া সকলোৰে আকাংক্ষা পূৰত হৈছে। সময়ৰ নিৰ্যাতনে মানুহক সকলোতে শিকাই পাকৈত কৰিছে। মোৰ নাৰায়ণপুৰীয়া মৰমৰ ভাইটি ৰূপম বৰাই এই সময়ত চেতনাৰে লিখি পেলোৱা এটি কাব্যসৃষ্টি মোৰেই পুনঃ শব্দ সংযোজনেৰে আজি মোৰ কণ্ঠত। এই কবিতাৰ শিৰোনাম হে সুহৃদ বিশ্ববাসী। জীৱশ্ৰেষ্ঠ মানৱ জাতিয়ে এদিন জানো ভাবিছিল কাহানী বা কৰোণাৰ এনে নিষ্ঠুৰ দুৰ্যোগী ভয়াৱহ বিভীষিকাৰ কথা। নিশ্চয় একবিংশ শতিকাৰ বিজ্ঞানৰ মহাবলত বলিয়ান হৈ আমিবোৰৰে কোনোবাই নিজৰ আপোন পৰাক্ৰমৰ অসূয়া আক্ৰোশত নিজৰ দম্ভ অহংকাৰক পূৰ্ণ প্ৰতিষ্ঠা দিবলৈ গৈ হয়তো পলকতেই পাহৰি গৈছিলো আমি মানৱতাৰ আপোন পৰিভাষাৰ নিজস্ব ৰূপগাথা। উচ্চ নিচ্চ ধনী দুখীয়া তেজৰ বৰণত কলা বগা ভেদাভেদৰ সংজ্ঞা বিচৰা মানৱ জাতিক নিষ্ঠুৰ কৰোণাই কিন্তু একোৰেই প্ৰভেদ বিচৰা নাই আজি। প্ৰকৃততে কাৰ আশীৰ্বাদত কৰোণাৰ এই নিৰবিচ্ছিন্ন আসুৰিক দানৱীয় অশুভ মহা অভিযাত্ৰা? বিশ্ব মানৱ সমাজ আজি অতিশয় শংকিত, শোকস্তব্ধ, বেদনাক্লিষ্ট, কৰোণা পীড়িত, স্তম্ভিত, বিষাদ জৰ্জৰ। এনে কি ৰোগৰ শক্তি ওলাল যাৰ কোনো এতিয়ালৈ ঔষধ নাই? তথাপিতো মানুহে লাগিয়ে আছে দিনে নিশাই নিৰবিচ্ছিন্ন অংগীকাৰেৰে গণশক্তিৰ মিঠা প্ৰয়োগেৰে প্ৰতিহত কৰিবই লাগিব এদিন এই সংক্ৰমণ, নিঃশেষ কৰিবই লাগিব এই দানৱীয় আচাৰ অত্যাচাৰ। ধৈৰ্যৰ ধলেই প্ৰাপ্তিৰ শৃংগ বগাই প্ৰতিৰোধ কৰিব লাগিব এদিন এই মহামাৰী কৰোণাৰ বিভৎস আতংক। হে মোৰ বিশ্বশ্ৰেষ্ঠ মানৱ, এই মাৰাত্মক কৰোণাৰ ভয়াৱহ যাত্ৰাক প্ৰতিহত কৰিবলৈ বিশ্বাসৰ সহযোগিতাৰে ধৈৰ্য আৰু সাহসেৰে প্ৰত্যেকেই আমি সৃষ্টি কৰোঁ আহা আজি অবিৰত মানৱ শৃংখল। মনত ৰাখিবা হে মোৰ সুহৃদ মানৱ, ভোগবাদী লালসাৰে যান্ত্ৰিকতাৰ ধোঁৱাৰে ধুখৰিত নকৰা যেন তোমাৰ এই বিনন্দিয়া প্ৰাণৰ সেউজীয়া ভৰসাৰ আপোন পৃথিৱী। এতিয়া অকৃত্ৰিম খাদ্যাভাস পৰিহাস কৰি প্ৰকৃতিৰ সুস্বাদুৰ অন্বেষণেৰে জীৱন বচোৱা। হে মোৰ সুহৃদ মানৱ, ভাবিছানে কেতিয়াবা সাম্প্ৰতিক সময়ত দেশবোৰত দেখা দিয়া জনসংখ্যাৰ বিস্ফোৰণৰ কথা? আৰু ভাবিছানে কেতিয়াবা দেশবোৰত শাৰীকৈ সজাই থোৱা সেই পাৰমাণৱিক অস্ত্ৰবিলাকৰ আসন্ন ভয়াৱহতাৰ কথা? এতিয়া যে ভাগৰাৰ সময় নহয়, এতিয়া যে ৰোৱাৰ সময় নহয়। হে মোৰ মহান চিকিৎসক বন্ধু বান্ধৱীসকল, হে মোৰ মহান গৱেষক বন্ধু বান্ধৱী মহানসকল, হে মোৰ মহান আৰক্ষী সৈনিক কৰ্তব্যৰত সমস্ত পৰিশ্ৰমী সংগ্ৰামী সেৱকসকল, তোমালোকৰ সেৱাৰ ওপৰতেই ন্যস্ত আজি কৌটি মানুহৰ আশাৰ পৃথিৱীৰ ভূত ভৱিষ্যত। ঈশ্বৰেও তোমালোকক অফুৰন্ত শক্তি দিয়ক হে সুহৃদ বিশ্ববাসী।